উত্তৰ ৰঙাপাৰা আঞ্চলিক বড়ো সাহিত্য সভাখন আজি আহি প্ৰায় 50 বছৰ ভৰি দিছে। গতিকে 50 বছৰত আমি সোণালী জয়ন্তী হিচাপে আমাৰ ৰঙাপাৰা আঞ্চলিক বড়ো সাহিত্য সভাই খুব ধুনীয়াকৈ আমি পাতিব বিচাৰিছোঁ। আমি যোৱা 50 বছৰত আজি বড়ো সাহিত্য সভাই আমাৰ কৰ্মকৰ্তাসকলে কি কাম কৰিলে আৰু কি কাম কৰিব বাকী আছে। আমাৰ বড়ো সাহিত্য সভাই শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সাহিত্যৰ দিশত কৃষ্টি কলা সংস্কৃতিৰ দিশত কিমান দূৰ আগবঢ়াই আমাৰ ৰাইজক লৈ যাব পাৰিলে তাৰ বিষয়ে আমি কিছুমান বিৱৰণী আমাৰ এই আহি থকা আগন্তুক সোণালী বৰ্ষত দাঙি ধৰিম। আৰু যিমানখিনি আমাৰ কৰ্মকৰ্তাসকলে বড়ো সাহিত্য সভাৰ লগত জড়িত থাকি কাম কৰি গ'ল তাৰ যিমান আৰু বাকী আছে কাম কৰিবলৈ সেই কামখিনি আমি কিভাৱে কৰিব পাৰিম আহি থকা পৰৱৰ্তী সময়ত আমাৰ সাহিত্য সভাৰ জৰিয়তে আমাৰ কৰ্মকৰ্তাসকলক লগত লৈ আমাৰ কৰ্মকৰ্তাসকলে আৰু সুন্দৰভাৱে আমি আমাৰ জাতিটোক সাহিত্যৰ দিশত শিক্ষাৰ দিশত সংস্কৃতিৰ দিশত কলা সংস্কৃতিৰ দিশত আগুৱাই নিয়াৰ আমি আপ্ৰাণ চেষ্টা চলাই আহিছোঁ। সেয়েহে আমি আহি থকা জানুৱাৰী মাহৰ ভিতৰত আমি আমাৰ বড়ো সাহিত্য সভা সোণালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰিম। তাত আমি চৰকাৰী পক্ষৰ পৰা চৰকাৰৰ আমি দায়িত্বত থকা কোনোবা মন্ত্ৰী বা এমপিক আমি মাতিম। তেওঁলোকৰ ওচৰত আমি আমাৰ এই অঞ্চলৰ অভাৱ অভিযোগ শিক্ষাৰ ক্ষেত্ৰত স্কুল কলেজৰ ক্ষেত্ৰত খেলা ধূলাৰ ক্ষেত্ৰত সাংস্কৃতিৰ দিশত আমি যে কিমান পিছ পৰি আছোঁ আৰু যে আমি কিমান কাম কৰিব লগা আছে এই কামখিনি কৰি য'ত চৰকাৰে যাতে আমাক সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে আমি চৰকাৰী পক্ষৰ ভাল কোনোবা এজন মিনিষ্টাৰক আনি কিনে আমি তেওঁৰ ওচৰত আমাৰ যিখিনি অভাৱ অভিযোগ আমাৰ যিখিনি দুখ যিখিনি আমি কাম কৰিব লাগে আৰু যিখিনি আমি কাম কৰিব পৰা নাই তাক আমি কেনেকৈ কৰি যাব পাৰিম তাৰ কাৰণে আমি তেওঁলোকৰ পৰা দিহা পৰামৰ্শ লোৱাৰ কাৰণে আমি চেষ্টা চলাই গৈছোঁ। বাছ গল্ডেন জুবিলিটো আমি আশা কৰিছোঁ আজি আমি যেনেকৈ গাঁৱে গাঁৱে ঘূৰি ৰঙাপাৰা আঞ্চলিকৰ অন্তৰ্গত থকা যিমানখন আজি আমাৰ 50খন গাঁও আছে এই 50খন গাঁৱত আমি গাঁৱে গাঁৱে গৈ ৰাইজক সজাগতা কৰিছোঁ। এইখন আমাৰ আজি সজাগতা সভা। গতিকে আমি কাৰ্যসূচী লৈছোঁ যে ৰাইজক আমি সজাগ কৰি পেলাই তেওঁলোকৰ পৰা দিহা পৰামৰ্শ লৈ পেলাই প্ৰত্যেকখন গাঁৱত ভাল ভাল কিছুমান জ্ঞানী মানুহ আছে শিক্ষাবিদ মানুহ আছে তেওঁলোকৰ পৰা যাতে আমি এটা ভাল দিহা পৰামৰ্শ পাওঁ। এই আহি থকা আগত সোণালী জয়ন্তী যাতে আমি সুন্দৰকৈ পাতিব পাৰোঁ যে আমি কৰিব লগা কামবিলাক আমি যদি আমাৰ ভুল হৈ যায় তেওঁলোকে যাতে আমাক সোঁৱৰাই দিয়ে আমি যাতে সুন্দৰকৈ পাতিব পাৰোঁ ইয়াত যাতে কোনো ভুল নাথাকে আৰু আমাৰ উঠি অহা যুৱ প্ৰজন্মক যাতে আমি সুন্দৰভাৱে উন্নতি দিশলৈ আমি আগবঢ়াই নিয়াৰ কাৰণে আমি এটা ভাল ৰাস্তা ল'ব পাৰোঁ তাৰ বিষয়ে আমি আশাবাদী যে ৰাইজৰ পৰা আমি ভাল পৰামৰ্শ পাম। সেই গতিকে আমি প্ৰত্যেকখন গাঁৱে গাঁৱে গৈ আজি সজাগতা সভাখন পাতি ৰাইজৰ লগত আমি মত বিনিময় কৰা হৈছে। नोंथांमोननि मिडियानिसिम गोजोननाय आरो खुलुमनाय थाग्रोबाय गिबियावनो जोंनि राङापारा दख'रा बर' थुनलाइ आफादा फैबाय थानाय सनाथि मायथाइ फोरबोखौ खुंनो थाखाय थि लाहार फाहार खालामनाय जादों। बिनि थाखायनो गामि गामि सांग्रांथि मेलबो खुंनाय जादों। बे सांग्रांथि मेलनि दारै जों बोरै खौसे खालामनो हायो जोंनि सनाथि मायथाइखौ जों माबायदि खुंफुंनो हायो बेखौ लानानै रायजोफोरनो फोरमायबाय थानाय जादों। रायजोफोरखौ फोरमायनायजों लोगोसे गुवार भाबै बुजिहोनो नाजादों आरो जोंनि हाबाफारिखौ मोनसेनि उनाव मोनसे जाहाथे जों जाफुंसार होनो हायो बेबायदि थांखि लानानै बे खामानिखौ मावनाय जादों। जोङो दिनै थामथि बार जाबाय बेबायदिनो जोंनि राङापारा हालामनि गासै जायगायावनो जों खुंफुंनो नाजानाय जादों। बे हाबाफारिया जाफुंसारोबा जोंनि सनाथि मायथाइ फोरबोआबो गोजोनै जाफुंहैगोन होननानै जोंहा साननाय एबा फोथायनाय दं। बेहायथ' जोंनि राङापारा हालामनि गासै रायजो राजाखौनो जों हांख्रायगोन जोङो थुनलाइ सिबियारिल' नङा जों गामियाव थानाय न'खरनि हिनजाव मानसिफोरखौबो हांख्रायदों जों गामियाव थानाय बोराइ बेन्थ' बयखौबो हांख्रायदों। बेनिखायनो गामिजों फैनानै सांग्रांथि मेल खालामनायनि उद्देश्यआ बेनो जे गामिनि रायजोफ्रा सोर मा खामानि मावनो रोंगौ सोरबा जेखाइ हेबनो रोंगौ सोरबा खबाइ हेबनो गोरों सोरबा नांगोल जुंगाल दाननो गोरों बेफोरखौ लानानै जों गासिनोबो जों नागिरजोबदों सोर बिसिबां रोंगौथि दं बेखौ जोङो गामि गामि नागिरनाय जादों एबा बिसोरखौ लानानै जोङो जोंनि जायनाखि मिउजियाम खालामगोन बे मिउजियामाव दिन्थिफुंनो थाखाय जों बिथांमोनखौ खावलायदों।